হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইলিচ মাছৰ ৰেচিপি। আজি মই এই ইলিচ মাছটো কেঁচাকৈ বনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই ইয়াত ইলিচ মাছটো ভালদৰে ধুই চাফা কৰি লৈছোঁ আৰু ইয়াত লৈছোঁ মই সৰিয়হ পিচি। সৰিয়হটো অলপ বেছিকৈ ল'ব, সৰিয়হটো বেছি লাগে ইলিচ মাছত। ইয়াত লৈছোঁ মই আদা নহৰু পিচি, ইয়াত দুটা মই পিঁয়াজ লৈছোঁ পিচি, আৰু ইয়াত শুকান বি জলকীয়া পিচি লৈছোঁ দুটামান, ইয়াত দি লৈছোঁ। ইয়াত মই দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ, ইয়াত দিছোঁ হালধি গুড়ি আধা চামুচ, আকৌ দিছোঁ জিৰা পাউডাৰ আধা চামুচ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ এচামুচ। ইয়াত মই দিম সৰিয়হ তেল, আপোনালোকে সৰিয়হ তেল দিব, সৰিয়হ তেল দিলে ভাল লাগে খাই। আৰু ইয়াত দিছোঁ মই পানী। এতিয়া পানী দি ভালদৰে মই এতিয়া মিক্স কৰি ল'ম। এয়া আমাৰ মিক্স কৰা হৈ গৈছে। এতিয়া মই ইয়াত মাছখিনি দি দিম। গোটেইখিনি মাছ দি মই ইয়াত ভালদৰে আকৌ এবাৰ মিক্স কৰি ল'ম। মাছখিনি দি ভালকৈ মিক্স কৰি ল'ব মছলা দি। ইয়াত মই আৰু অলপ পানী দি দিছোঁ, কিয়নো মই ইয়াত আৰু পানী নিদিওঁ, এইখিনি পানীয়ে হ'ব। ইয়াত মই কেৰাহী পাতি দিছোঁ, সৰিয়হ তেল দি দিছোঁ। ইয়াত আমাৰ তেলখিনি গৰম হৈ আহিছে, মই মাছখিনি ইয়াত দি দিম। মাছখিনি দিয়াৰ পাছত ভালদৰে লৰাব, কিয়নো মাছটো ফ্ৰাই কৰা নাই কাৰণে ভাঙি যাবও পাৰে। এতিয়া মই অলপ সময়ৰ কাৰণে মাছখিনি ঢাকি দিম। আমাৰ অলপ সময় হৈ গৈছে, এয়া আমাৰ মাছখিনিও হৈ গৈছে, আমাৰ পানীখিনি শুকাই আহিছে। ইয়াত মই তেজপাত দি দিছোঁ দুখিলা। মাছখিনি ভালদৰে লৰাব। জোলটো আপোনালোকৰ জোখৰ ল'ব পাৰে, মই আমাৰ জোখৰ লৈছোঁ, কিয়নো মই ইয়াত বেছি জোল নাৰাখোঁ, ইমানটোৱে ৰাখিম। এই মাছটো বেছি জোল খালেও ভাল নালাগে। এয়া আমাৰ মাছখিনি হৈ গ'ল, এয়া চাব পাইছে। আমাৰ মছলাখিনিও ধুনীয়া হৈছে। সেয়া মাছখিনি আমাৰ হৈ গ'ল। যদি ৰেচিপিটো চাই ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।